गोजोननाय फोरमायदों आङो मोजां मोनदों बेबायदि सरकारनिफ्राय अनसुंथाइ मोननायनि थाखाय प्रमद बर' सार आरो सन्जय सरगियारि सार दा बे समावहाय गुबैयै सोरखौ साबायखर बावगोन प्रमद बर' सारखौ साबायखर बावबाय बेबायदिनो होबाय थाना मोनथों उनावबो उननि फिरिफोराबो मोनलांबाय थाथों ओमफ्राय नोंथांनि गथ'आबो मोनदों दिनै आंनि गथ'आबो मोनदों बारफु दैमारि बियो सुपार 50आव मोनदों ओमफ्राय गुवाहाटि एलेनाव दायो माबा खालामबाय थादों कचिं लाबाय थादों सारनि अननायनि गेजेरजों বহুত ভাল লাগিছে চৰকাৰে যে এইটো আমাক সুবিধা কৰি দিছে কাৰণ ছাত্ৰ ছাত্ৰীটো পইচাৰ বহুত প্ৰয়োজন হৈ থাকে কিতাপ কানি আৰু ইফালে কলম বহি কিনাৰ ক্ষেত্ৰত আৰু কিছুমান মধ্যবিত্ত শ্ৰেণীৰ আমি যিহেতু ছাত্ৰী সেইকাৰণে অলপ উচ্চ শিক্ষা ল'বলৈ এডমিশ্যন কিবা কিবি কৰিবলৈ পইচাটো প্ৰব্লেম হয় ন সেইকাৰণে যিখিনি চেক দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ সঞ্জয় চৰকাৰী চাইৰক এইটো হৰিচিঙা সমষ্টি হয় 36 নং সঞ্জয় চৰকাৰী কাম কৰিছে বহুত ভাল কাম কৰিছে বহুত ভাল লাগিছে আৰু ষ্টুডেন্ট বিলাকৰ কি কাম কৰিছে ষ্টুডেন্ট বিলাকক 5000 টকাকৈ চেক দিছে যাতে শিক্ষাত সহায় হয় তাৰ বাবে বহুত বহুত ধন্যবাদ ছাৰক ধন্যবাদ আমি আজি ইয়াত আহিছো চেক মানে 5000 টকাকে দিছে চেক আমি এইটো চেকটো মানে আগৰ চৰকাৰ বা কিবা হেতুত পোৱা নাছিলো এতিয়া যিজন प्रमोद बड़ो सञ्जय सरगियारीर माने एखिनित हुआत ए सरकारটো हुआत আমি পাইছো আগৰ পোৱা নাছিল আমি 5000 টকা কাক ধন্যবাদ দিবা এনসিএলএ সঞ্জয় सरगियारी प्रमोद बड़ो ইপিপিএলৰ এনসিএলএ এইখিনি এই আসুনিটো কেনে লাগিছে তোমালোক বহুত ভাল লাগিছে আপোনাৰ ইউপিপিএল চৰকাৰে যে এইটো আসুনি আমাক যোগান দিছে মানে কিছুমান বহুত দুখীয়া আমিওটো ইমান মানে ধনী ঘৰৰ ছোৱালী নহয় মধ্যবিত্তৰ আমাৰো কিছুমান কষ্ট হয় বা আমি সব ক্ষেত্ৰতে মানে সব কিবা কৰিব নোৱাৰো যে এইটো জ্ঞান চোৰাং বিথাংখি যে আসুনিটো দিছে প্ৰমোদ বড়ো ছাৰ আৰু সঞ্জয় চৰগিয়াৰী ছাৰক বহুত বহুত ধন্যবাদ জনাইছো আৰু আগলৈ যাতে এই আসুনিটো চলাই নিয়ে ধন্যবাদ কিমান কি পাইছে আপুনি এই চেকটো 5000 কৈ দিছে মানে প্ৰতিজন ছাত্ৰক 5000 কৈ এখন কৈ চেক দিয়া হৈছে এই আৰু ধন্যবাদ